মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম উপভোক্তাৰ চাহিদা সম্পৰ্কে। উপভোক্তাৰ চাহিদাৰ লগত জড়িত এটা প্ৰশ্ন সদায় ফাইনেল এক্সামত আহি থাকে। সেই প্ৰশ্নটো হৈছে চাহিদা বিধিটো লিখা। ইয়াক চাহিদা অনুসূচী আৰু চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা। এনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে তোমালোকে প্ৰথমে চাহিদা বিধিটো লিখিবা। চাহিদা বিধিটো এনেদৰে লিখিবা: অন্যান্য সকলো অপৰিৱৰ্তিত থকা অৱস্থাত যদি এটা সামগ্ৰীৰ দাম বাঢ়ে তেনেহ'লে ইয়াৰ চাহিদা কমিব আৰু দাম কমিলে চাহিদা বাঢ়িব। ইয়াকে চাহিদা বিধি বুলি কোৱা হয়। চাহিদা বিধিটো অন্য ধৰণেও তোমালোকে এক্সামত লিখিব পাৰা। সেইটো হৈছে এনেকুৱা ধৰণৰ: অন্যান্য সকলো অপৰিৱৰ্তিত থকা অৱস্থাত সামগ্ৰী এটাৰ দৰ আৰু চাহিদাৰ মাজৰ বিপৰীতমুখী সম্পৰ্কক চাহিদা বিধি বুলি কোৱা হয়। এতিয়া চাহিদা বিধি গ'ল। চাহিদা বিধিৰ কিছুমান স্বীকাৰ্য তুমি এক্সামৰ প্ৰশ্নৰ উত্তৰত লিখিব লাগিব। চাহিদা বিধিৰ স্বীকাৰ্য বা অভিধাৰণা। এতিয়া প্ৰশ্ন হৈছে চাহিদা বিধিৰ স্বীকাৰ্য বা অভিধাৰণা মানে কি? চাহিদা বিধিৰ স্বীকাৰ্য বা অভিধাৰণা মানে হৈছে চাহিদা বিধিটো কাৰ্যকৰী হ'বলৈ কিছুমান চৰ্ত, যি চৰ্তবোৰ পূৰণ নহ'লে চাহিদা বিধিটো কাৰ্যকৰী নহ'ব। অৰ্থনীতিবিদসকলে এই চৰ্তসমূহকেই আচলতে স্বীকাৰ্য বা অভিধাৰণা বুলি কৈছে। তো চাহিদা বিধিৰ স্বীকাৰ্যসমূহ হৈছে ভোক্তাৰ আয় আৰু ৰুচিৰ কোনো পৰিৱৰ্তন নহ'ব। ভোক্তাৰ আয় আৰু ৰুচিৰ যদি পৰিৱৰ্তন হয় তেনেহ'লে চাহিদা বিধিটো কাৰ্যকৰী নহ'ব। ঠিক তেনেদৰে আৰু কিছুমান স্বীকাৰ্য আছে। ২ নম্বৰ স্বীকাৰ্য হৈছে প্ৰতিকল্প দ্ৰব্যৰ নতুনকৈ উদ্ভাৱন নহ'ব। ৩ নম্বৰ স্বীকাৰ্য হৈছে বিকল্প তথা অন্যান্য বস্তুৰ দাম একে থাকিব। যদি বিকল্প বা প্ৰতিকল্প দ্ৰব্যৰ দাম একে নাথাকে তেনেহ'লে চাহিদা বিধিটো কাৰ্যকৰী নহ'ব। তাৰপিছত ৪ নম্বৰ হৈছে মুদ্ৰাস্ফীতি বা মুদ্ৰা সংকোচনৰ আকাংক্ষা থাকিব নালাগে। মুদ্ৰাস্ফীতি বা মুদ্ৰা সংকোচনৰ আকাংক্ষা থাকিলে তেনেকুৱা সময়ত চাহিদা বিধিটো কাৰ্যকৰী নহ'বও পাৰে। তাৰপিছত ৫ নম্বৰ হৈছে বিজ্ঞাপন ভিত্তিক সামগ্ৰী প্ৰৰোচনা থাকিব নালাগে। আমি জানো যে কোনো এটা সামগ্ৰীৰ যেতিয়া বিজ্ঞাপন কৰোৱা হয় টিভিত, তাৰপিছত বাতৰি কাকতত, মেগাজিনত, তেতিয়া তাৰ সামগ্ৰীৰ চাহিদা বাঢ়ে। তেনেকুৱা বিজ্ঞাপন ভিত্তিক চাহিদা বৃদ্ধি পালে এই চাহিদা বিধিটো কাৰ্যকৰী নহ'বও পাৰে। অৰ্থাৎ বিজ্ঞাপন দিয়াৰ পিছত সামগ্ৰীটোৰ দাম বঢ়াই দিলেও কিজানি সামগ্ৰীটোৰ চাহিদা বৃদ্ধি পাব। গতিকে এনেকুৱা সময়ত চাহিদা বিধিটো কাৰ্যকৰী নহ'ব। দাম বাঢ়িছে, আকৌ চাহিদাও বাঢ়িছে। কি কাৰণত বাঢ়িব? বিজ্ঞাপনৰ কাৰণে। গতিকে এনেকুৱা সময়ত চাহিদা বিধিটো কাৰ্যকৰী নহ'ব। গতিকে আমি দেখিলোঁ চাহিদা বিধিৰ স্বীকাৰ্য। চাহিদা বিধিৰ স্বীকাৰ্য মানে হৈছে চাহিদা বিধি কাৰ্যকৰী হৈ উঠাৰ কাৰণে কিছুমান চৰ্ত, যি চৰ্তবোৰ পূৰণ নহ'লে চাহিদা বিধিটো সঠিক ৰূপত ৰূপায়ণ নহয়। চৰ্তবোৰ ইফাল সিফাল হ'লে চাহিদা বিধি মতে, যেনেকুৱা এটা সামগ্ৰীৰ দাম বৃদ্ধি পালে চাহিদা কমে, দাম কমিলে চাহিদা বৃদ্ধি পায়, সেইটো নহ'বও পাৰে। এতিয়া আমি চাহিদা বিধিৰ আলোচনা সম্পৰ্কে যাম। চাহিদা বিধিটো কেনেকৈ আলোচনা কৰিব পৰা যায় সেই সম্পৰ্কে তোমালোকে এক্সামত লিখিব লাগিব। এইটো কেনেকৈ লিখিবা মই দেখাই দিছোঁ ইয়াত। এনেকৈ লিখিবা: এতিয়া চাহিদা বিধি অনুযায়ী ভোক্তাৰ বাবে ব্যক্তি চাহিদা অনুসূচী তৈয়াৰ কৰিব পাৰি। ধৰি লোৱা হ'ল যে এজন ভোক্তাই ১ সপ্তাহৰ বাবে কমলা কিনিব। কমলাৰ বিভিন্ন দামত তেওঁ কিমান পৰিমাণৰ কমলা কিনিবলৈ ইচ্ছা কৰিব তাৰ বাবে তলত এটা কাল্পনিক চাহিদা অনুসূচী গঠন কৰা হ'ল। তোমালোকে এই কথাখিনি লিখিবা। লিখি পেলাই ভোক্তা এজনৰ কাৰণে এনেকুৱা ধৰণে ব্যক্তি চাহিদা অনুসূচী বনাবা। আমি এই
ব্যক্তি চাহিদা অনুসূচী যে বনাইছোঁ এইটো সম্পূৰ্ণ কল্পনা কৰি বনাইছোঁ। আমি দেখাইছোঁ ইয়াতে যে বক্তা এজনে কেনেকুৱা অৱস্থাত কেনেকুৱা ধৰণৰ বিহেভ কৰিব। যেতিয়া এটা কমলাৰ দাম 6 টকাকৈ হ'ব তেতিয়া বক্তাজনে এক সপ্তাহৰ কাৰণে 5টা কমলা কিনিব। যেতিয়া 5 টকা হ'ব এটা কমলাৰ দাম তেতিয়া 10টা কিনিব। 4 টকা হ'লে 15টা কিনিব। 3 টকা হ'লে 20টা কমলা কিনিব। 2 টকা হ'লে 25টা কিনিব। আমি এই ব্যক্তি চাহিদা অনুসূচীৰ জৰিয়তে এটা বস্তুৱে দেখাইছোঁ, সেইটো হৈছে গৈ সামগ্ৰীৰ দৰ আৰু চাহিদাৰ মাজৰ বিপৰীত সম্পৰ্ক। এইফালে দাম কমিছে, সামগ্ৰীটোৰ চাহিদা বৃদ্ধি পাইছে। তো এই ব্যক্তি চাহিদা অনুসূচীটো তুমি এনেকৈ কল্পনা কৰি বনাই এইটো তুমি তলত অলপ ব্যাখ্যা কৰি দিব লাগিব। যিখিনি মই মুখেৰে কৈছোঁ সেইখিনিয়ে ইয়াত লিখি দিছোঁ। কি লিখিছোঁ চোৱা, চাহিদা অনুসূচী অনুযায়ী বক্তাজনে 6 টকা দামত 5টা কমলা ক্ৰয় কৰিব এক সপ্তাহৰ কাৰণে। কমলাৰ দাম কমি যেতিয়া 3 টকা হ'ব তেতিয়া বক্তাজনে 20টা কমলা ক্ৰয় কৰিব। কমলাৰ দাম 2 টকালৈ হ্ৰাস পালে কমলাৰ চাহিদা 25 টকালৈ বৃদ্ধি পাব। এতিয়া চোৱা, আমি ইয়াত 6টা শাৰী দেখাইছোঁ, কিন্তু ইয়াত আমি 6টা শাৰী সম্পৰ্কে কোৱা নাই। বেছিকৈ ক'লে বা বেছিকৈ এনেকৈ লিখিব গ'লে পৰীক্ষাত সময় নহ'ব, সেইকাৰণে আমি কমকৈ কৈছোঁ। তাৰপিছত এই চাহিদা অনুসূচীটোৰ পৰা কেনেকৈ চাহিদা ৰেখা পাব পাৰি সেই সম্পৰ্কে তুমি লিখিব লাগিব। তো চাহিদা ৰেখা অনুসূচীটো চিত্ৰত প্ৰতিফলিত কৰিলে চাহিদা ৰেখা পাব পাৰি এনেকৈ লিখি পেলাই তুমি আগতে চাহিদা ৰেখাটো অংকন কৰিবা। চাহিদা ৰেখাটো অংকন কেনেকৈ কৰা হৈছে মই তোমালোকক দেখাই দিছোঁ। এইটো হৈছে এক্স অক্ষ। এক্স অক্ষত সামগ্ৰীৰ পৰিমাণ পৰিমাপ কৰিছোঁ। এইটো হৈছে ৱাই অক্ষ। ৱাই অক্ষত সামগ্ৰীৰ দৰ পৰিমাপ কৰিছোঁ। আমি অনুসূচীটোত দেখিছোঁ যে সামগ্ৰীৰ সৰ্বাধিক পৰিমাণ 25টালৈকে আছে আৰু সেইকাৰণে এক্স অক্ষত আমি 25লৈকে পইণ্ট আউট কৰিছোঁ। আৰু সামগ্ৰীৰ বজাৰ দৰ 6 টকালৈ আছে, সেইকাৰণে আমি ৱাই অক্ষত 6লৈকে পইণ্ট আউট কৰিছোঁ। তাৰপিছত আমি দেখিছোঁ যে বক্তাজনে 6 টকা দৰত কমলা কিনিব 5টা, গতিকে 5ৰ পৰা এইফালে ওপৰলৈ গ'লে আৰু কমলাৰ পৰা এইফালে আহিলে এই এম বিন্দুত কি হ'ব, কটাকটি কৰিব। অৰ্থাৎ 6 টকা দৰত বক্তাজনে এম বিন্দুত বক কৰিব। ঠিক তেনেকৈ 4 টকা দৰত বক্তাজনে এই এল বিন্দুত বক কৰিব। অৰ্থাৎ ইমান পৰিমাণে 4 এইফালে যাব, 15ৰ পৰা শাৰীটো এইফালে আহিব, আহি পেলাই এই এল বিন্দুত কটাকটি কৰিব। গতিকে 4 টকা দৰত বক্তাজনে এল বিন্দুত বক কৰিব। 2 টকা দৰত বক্তাজনে এই এন বিন্দুত বক কৰিব। অৰ্থাৎ 2 টকা দৰত বক্তাজনে 25টা কমলা ক্ৰয় কৰিব। ঠিক আছে, এনেকৈ যেতিয়া আমি এম বিন্দু, এল বিন্দু আৰু এন বিন্দু পাই যাম তেতিয়া এম বিন্দু, এল বিন্দু আৰু এন বিন্দুক এটা সৰল ৰেখাৰে সংযোগ কৰিলে যি ৰেখা পাম সেই ৰেখাই হ'বগৈ চাহিদা ৰেখা। এতিয়া আমি যেনেকৈ চিত্ৰটো আঁকিছোঁ আৰু মই যি কথা ক'লোঁ গোটেই কথাখিনি এক্সামত লিখিব গ'লে দীঘলীয়া হৈ যাব। গতিকে তোমালোকে ইমান দীঘলীয়া লিখিব নালাগে। মই তলত যেনেকুৱাকৈ অলপ লিখিছোঁ, সৰুকৈ লিখিছোঁ, তেনেকৈ অলপ সৰুকৈ লিখিবা। ইয়াত কি লিখা হৈছে, চিত্ৰত ডি ডেছ হ'ল চাহিদা ৰেখা। অৰ্থাৎ আমি এইটোৰ কথা কৈছোঁ, ডি আৰু ডি ডেছ এইটো হৈছে চাহিদা ৰেখা, এই ৰেখাটোৰ কথা কৈছোঁ। তাৰপিছত কোৱা হৈছে এক্স অক্ষত আশ্ৰিত চলক ডিপেণ্ডেণ্ট ভেৰিয়েবল চাহিদাৰ পৰিমাণ। অৰ্থাৎ এই যে এক্স অক্ষত এই যে সামগ্ৰীৰ চাহিদাৰ পৰিমাণ পৰিমাপ কৰা হৈছে। সামগ্ৰীৰ চাহিদাৰ পৰিমাণটো হৈছেগৈ ডিপেণ্ডেণ্ট ভেৰিয়েবল, নিৰ্ভৰশীল চলক। আৰু তাৰপিছত এই আমি লিখিছোঁ ৱাই অক্ষত স্বতন্ত্ৰ চলক বজাৰ দৰ পৰিমাপ কৰা হৈছে। ইয়াত চোৱা, এই যে ৱাই অক্ষত আমি কি কৰিছোঁ, এইফালে বজাৰ দৰ পৰিমাপ কৰিছোঁ। এই যে 1ৰ পৰা 6লৈকে দিছোঁ এইটো। তো এনেকৈ লিখিবা, ৱাই অক্ষত কি কৰা হৈছে,
স্বতন্ত্ৰ চলক বজাৰ দৰ পৰিমাপ কৰা হৈছে। তাৰ পিছত আমি দিছোঁ সামগ্ৰীটো দাম হ্ৰাস পালে সামগ্ৰীটোৰ চাহিদা কেনেকৈ বৃদ্ধি পাইছে সেইটো। আমি ইয়াত লিখিছোঁ যেতিয়া সামগ্ৰীটোৰ দৰ AM-ৰ পৰা CN-লৈ হ্ৰাস পায় তেতিয়া চাহিদাৰ পৰিমাণ OA-ৰ পৰা OC-লৈ বৃদ্ধি পাইছে। ইয়াত আমি 5 টকা বা 6 টকা বা সামগ্ৰীৰ কেইটা গোট এইটো দিয়া নাই, যিহেতু চিত্ৰ পাই গৈছোঁ সেইকাৰণে আমি চিত্ৰত মানে যি নামবিলাক আছে পইণ্টৰ সেই পইণ্ট অনুযায়ী দিছোঁ। আমি ইয়াত তলত কি লিখিছোঁ, যেতিয়া সামগ্ৰীৰ দৰ AM-ৰ পৰা হ্ৰাস পায় অৰ্থাৎ মানে 6 টকাৰ পৰা হ্ৰাস পায়, AM মানে হৈছে 6 টকা, 6 টকাৰ পৰা হ্ৰাস পায় যেতিয়া CN হ'ব অৰ্থাৎ 2 টকা হ'ব তেতিয়া সামগ্ৰীটোৰ চাহিদা OA-ৰ পৰা অৰ্থাৎ 5টা গোটৰ পৰা OC-লৈ বৃদ্ধি পাব অৰ্থাৎ 25 গোটলৈ বৃদ্ধি পাব। এই কথাটোৱে আমি ইয়াত তলত লিখিছোঁ, যেতিয়া সামগ্ৰীটোৰ দৰ AM-ৰ পৰা CN-লৈ হ্ৰাস পায় তেতিয়া চাহিদাৰ পৰিমাণ OA-ৰ পৰা OC-লৈ বৃদ্ধি পায়। এতিয়া এই যে আমি তিনিটা বিন্দু পাইছিলোঁ, M বিন্দু, L বিন্দু আৰু N বিন্দু, এই তিনিটা বিন্দু সংযোগ কৰিছোঁ এটা সৰল ৰেখাৰে আৰু এই সৰল ৰেখাটোৱে হৈছে চাহিদা ৰেখা। সেইকাৰণে আমি ইয়াত লিখি দিছোঁ M, L, N বিন্দুসমূহ সংযোগ কৰি D চাহিদা ৰেখাটো পোৱা গৈছে। এইখিনি লিখিলেই তোমালোকে ফাইনেল এক্সামত যি 6 মাৰ্ক থাকিব এই প্ৰশ্নটোৰ কাৰণে পাই যাবা। ৰাখিছোঁ আজিৰ কাৰণে।